মানুহজনৰ যেন হঁহুৱাবলৈহে জন্ম হৈছিল। ঠুনুক ঠানাক মাতেৰে থুপুক থাপাক খোজেৰে জীৱনৰ দুৱাৰদলিত ভৰি দিয়ে যেন প্ৰতিজ্ঞা কৰিছিল, মই মানুহক হঁহুৱাবলৈ আজীৱন কাম কৰি যাম। দুখৰ সীমাহীন চাকনৈয়াত ককবকাই থাকিলেও মানুহে হাঁহিবলৈ বিচাৰে। এনে হঁহুৱা মানুহৰ ভিতৰত ভোটাতৰাৰ দৰে জিলিকি আছে অভিনেতা অমূল্য কাকতি। দৰ্শকক শুভেচ্ছা জনাই মই আহিছোঁ অসমৰ এগৰাকী জনপ্ৰিয় শিল্পী, জ্যেষ্ঠ শিল্পী অমূল্য কাকতিৰ ঘৰত। আমি আজি এইগৰাকী শিল্পীৰ সৈতে কিছু কথা পাতিম। জনছ মহলীয়াৰ বহাগৰ দুপৰীয়া, আজিৰ পৰা প্ৰায় 30-35 বছৰ আগৰ সেই বহাগৰ দুপৰীয়াত অভিনয় আৰম্ভ কৰি আজি শেষৰখন চিনেমা দীপেন গান্ধী এতিয়ালৈকে মুক্তি পোৱা নাই, কেইদিনমানৰ পিছতে মুক্তি হোৱাৰ কথা। সেইগৰাকী জনপ্ৰিয় শিল্পী অমূল্য কাকতি আমি পোনে পোনে তেখেতৰ কাষলৈ যাওঁ। স্বাগতম জনাইছোঁ আমাৰ অনুষ্ঠানলৈ। আপোনাৰ 60 বছৰ পাৰ হৈ গৈছে, যোৱা বছৰ আপুনি শিল্পী পেঞ্চনো পাইছে। এতিয়াও আপুনি দিনে ৰাতিয়ে কেতিয়াবা বৰলাকাৰী শ্বুটিং, কেতিয়াবা চিনেমাৰ শ্বুটিং, ইমান জোচ ক'ৰ পৰা? মই জৰিয়তে পত্ৰিকাৰ লাইফৰ কৰ্মকৰ্তাসকলক আৰু আমাৰ অডিয়েঞ্চক ভোগালীবিহুৰ শুভেচ্ছা জনালোঁ। আপোনাকো ধন্যবাদ জনাইছোঁ। আৰু এইটো অনুষ্ঠান কৰাৰ কাৰণে অতি আনন্দিত, কাৰণ এনেকৈ ওলাই আহিছে নতুন এটা, লখিমপুৰৰ পৰা হৈছে নিশ্চয় অতি ভাল পাইছোঁ। জৰিয়তে যে মই ক'বলৈ পাইছোঁ সেইবিলাকক মই ধন্যবাদ জনাইছোঁ। আচলতে অভিনয়টো কৰি গৈছোঁ বাৰু 60 পাৰ কৰি। ভাগৰ যুগৰটো মানে মাজে মাজে হয়, হ'লেও অসুবিধা নাই আৰু কৰি যায়, মনোবল এটা আছে আৰু এই ক্ষেত্ৰত লাগি থাকিলে মনোবলটো আছে। সেই যে জনছ মহলীয়াৰ জনপ্ৰিয় ছবি বহাগৰ দুপৰীয়াত অভিনয়ৰ প্ৰথম খোজটো দিছিল, তেতিয়াৰ পৰা আৰু পিছলৈ ঘূৰি চাব লগা হোৱা নাই। অভিনয় কৰি গ'ল এখনৰ পিছত আনখন ছবি। ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়াৰ কোলাহল, প্ৰমোদ বৰুৱাৰ প্ৰতিদান, ৰমেন বৰুৱাৰ আবেলিৰ বেলি, দাৰা আহমেদৰ বৰদৈচিলা। বহাগৰ দুপৰীয়াৰ আপোনাৰ প্ৰথমখন চিনেমা, সেই কিবা মনত আছে নে বাৰু, কিবা স্মৃতি? বহাগৰ দুপৰীয়াৰ মনত আছে দেই। আমাৰ জনস্থাজন মহলীয়া পৰিচালনা আছিলে, টেকনিকেল গোটেইখিনি বাহিৰ আহিছিলে, বম্বেৰ আহিছিলে। আৰ্টিষ্ট অসমৰ আমাৰ গোটেইকেইজন আছিলে, পুৰণা দীপনদাহঁতৰ পৰা আদি কৰি গোটেইখিনি আছিলে। তাত সৰু কেৰেক্টাৰ আছিলে, সৰু কেৰেক্টাৰ দিব ভয় খাই পেলাই দৌৰিব লাগে, তেনেকুৱা। সেই ভয় খাই কৰা দৌৰা চিন ছবিত কম সময় চপাই দিয়ে কাৰণে সেইটো 2 দিন দৌৰিছোঁ আৰু অতি খালী পালে পৰিচালকে। সেই দৌৰাৰ পৰা আৰম্ভ কৰি দৌৰি আছোঁ এতিয়ালৈকে। আৰু নিপুণ গোস্বামীৰ পৰা যতীন বৰালৈকে এটা দীঘলীয়া পৰিক্ৰমা, কিবা পাৰ্থক্য দেখিছেনে বাৰু? পাৰ্থক্য ঠিক অভিনয় ক্ষেত্ৰত তেনে ধৰা পৰা নাই বাৰু পাৰ্থক্য। কিছুমান কাহিনী বা পৰিচালনা বিভিন্ন ধৰণৰ পাৰ্থক্যটো আহিবই, সময় সাপেক্ষে আহে বাৰু। কিন্তু আমি মানে সেইখিনি সোমাই পৰা যায়, সোমাই যাওঁ আৰু সেইখিনি যেনে পৰিৱেশ তেনেকুৱা ধৰণে সোমাই গৈ আছোঁ আৰু ইমানখিনি।
আপোনাক সাধাৰণতে অসমৰ ৰাইজে কমেডি অভিনেতা বুলি ল'লে এতিয়ালৈকে নহয় জানো অমলেটা বুলি ক'লে কমেডি চৰিত্ৰ এটাই মনলৈ আহে চিৰিয়াছ কেৰেক্টাৰ কেতিয়াও নাভাবিলে নেকি বা ক'ৰবাত কেতিয়াবা চিৰিয়াছ কেৰেক্টাৰ কৰি পাইছে নেকি বা ভৱিষ্যতে কৰিবলৈ আশা নাই নেকি আপোনাৰ যে চিৰিয়াছ কেৰেক্টাৰ এটা কৰোঁ তেনেকুৱা কিবা চিৰিয়াছ চৰিত্ৰ কৰিবলৈ ঢেৰ আশা আছে কিন্তু তাৰমানে সদায় কৰি আছোঁ যে যিখিনি অডিয়েঞ্চে সেইখিনি ভাবিছে যে ওলাব আৰু হাজবেণ্ডক এনেকুৱা ধৰণে ভাবিলোঁ এইটো তাতে কিন্তু মোৰ সৌভাগ্য ঘটিল সিদিনা এখন ধাৰাবাহিকখনৰ নামটো হ'ল কাহিনীটোৰ নাম হ'ল বেলুন মোৰ ল'ৰাটোৰ নাম বেলুন যোৱা সপ্তাহত শেষ হৈছে ঘটনা অতি সুন্দৰ কাহিনী মানে আৰম্ভণিৰ পৰা শেষলৈকে অকমান চাই চিতি খেলিব লাগে বৰ দুখ পালে দেই এতিয়ালৈকে কিমান ছবি কিমান ধাৰাবাহিকত অভিনয় কৰিলে মনত আছেনে বাৰু গোটেইকেইখন মনত নাই যদিও মানে কেইখনমানটো আছে বাৰু মানে প্ৰায় 19খনমান ছবি কৰা হ'ল সৰু ডাঙৰ চৰিত্ৰ ধাৰাবাহিকো বহুতেই তেনেকুৱা 25-30 হৈ গ'ল তাৰপিছত আৰু টেলিফিল্ম আছেই ছবিটো বহুতেই আছে ছবিৰ ভিতৰত আৰু বহাগৰ দুপৰীয়া জনস্পতীয়া ভূপেন শইকীয়া ছাৰৰ কোলাহল তাৰপিছত বৰদৈ চিলা তাৰা আহমেদৰ তাৰপৰা এনেকৈ কংকন ৰাজখোৱাৰ এইখন হৈ থকা ছবিখনৰ কথা কৈছোঁ আৰু দীপেন গান্ধী কোন কোন আছে কেনেকুৱা অসম ক'ব পৰা হ'লে দীপেন গান্ধী অতি সুন্দৰ ছবি ওলাই এইটো দেই তাত আছে নিপন দা দীনেশ দা মই বিষ্ণু দা আমি 4জন বন্ধু এই নিপন দাৰ সেই ডেকা কালৰ যে ফুল ফুলৰ গান আমি বুঢ়াকেইটাই গৈ পেলাই তাত বস্তুটো পালি সেইখিনি গাইছিলোঁ ন অতি সুন্দৰ কাহিনী বুঢ়া কালত কি নালাগে এইটো তদুপৰি বংশধৰ জলাঞ্জলি জোনা কৰে ৰাতি দূৰণিৰ ৰং শেষ উপহাৰ যুগান্তৰৰ তেজাল পোৱাকে আদি কৰি অৰ্ধশতাধিক ছবিত অভিনয় কৰি অসমীয়া ছবি জগত সমৃদ্ধ কৰিছে আমাৰ ক্ষেত্ৰত মানে কি অকণো এলাহ ভাৱ নাই ৰাতিপুৱা একেবাৰে সোনকালে উঠি পেলাই তেওঁ চাহ নাখায় দেই চাহ নাখায় পানী খাব খাই পেলাই ঠাণ্ডা ভাতখিনি খাব আলু পিটিকা বেঙেনা পিটিকা কৰি ল'ব সেইবোৰ খাব খাই লৈ পেলাই অকণমান ৰেষ্ট লৈ পেলাই তেখেতে যিকোনো কামত ওলাই যায় অকণমান ওলাই যায় সেইদৰে মানে তেওঁ ব্যস্ত থাকে অনবৰতে আৰু এই অকণো ভাগৰ যুগৰ বুলি নাই আৰু কামটো লগাই ল'লে শেষ নোহোৱালৈকে নেৰে এনেকুৱা মানে আৰু তেওঁ আমি দেখিছোঁ আপুনি বৰডাকাইত বহুত দিনৰ পৰা অভিনয় কৰি আছে আৰু এতিয়াও কৰি আছে দিনে ৰাতি তাত শ্বুটিং হৈ থাকে শ্বুটিং এই বিষয়ে অকণমান বৰডাকাই 5 বছৰ অতিক্ৰম কৰা হ'ল আৰু তাত এটা টিমত মানে কি এটা ঘৰুৱা এটা পৰিৱেশ হয় পৰিৱেশটো লৈ তাতে কাম কৰি থাকোঁতে সময় কেতিয়া গ'ল 5টা বছৰ 3 বছৰ গতিকে কেতিয়া সময় গ'ল আৰু ধৰিবই নাই কৰি আছোঁ সুন্দৰকৈ তাৰ মাজে মাজে বেলেগো কৰিছোঁ যে ভাল পাইছে বুলি গম পাইছোঁ আৰু বুলি গম পাওঁ ভাল হৈছে বুলি ক'লে আৰু এই জ্যেষ্ঠ শিল্পীগৰাকীয়ে শতাধিক ভিচিডি ছবি আৰু ধাৰাবাহিকতো অভিনয় কৰিছে জোৱাই কালৰত্ন অপাৰেশ্যন ডাৰ্কছ
বেতাল ষষ্ঠবিংশতি অনেক ফুলৰ শোভা মেৰপাক ঘাট প্ৰতিঘাট খাই কঁঠালৰ বাদু কাণ্ডাৰী আদি শিল্পীগৰাকীৰ অভিনীত জনপ্ৰিয় ধাৰাবাহিক। সেইদৰে VCD ছবিৰ ভিতৰত আছে বৰ বৰলাৰ বিয়া, সৰু বৰলাৰ বিয়া, দিল মাংগে মোৰ, ডম্বৰু দোকানীৰ জীয়েক, তৰা দৈ, তৰা, ডেম ফুল, চিচিং ফাক, আঙুঠি পিন্ধাব কোনে, লটকনৰ লটিঘটি, বিভ্ৰান্ত পহৰ, নকল হীৰা, পাখি লগা তেজ, চোৰ, ৰেগিং, অমোঘ যাত্ৰা। শেহতীয়াকৈ কৰা কেইখনমান চুটি ছবি হৈছে আকৌ নতুন প্ৰভাত হ'ব, পাগলী, বিস্ফোৰণ আদি। বিগত বৰ্ষত শিল্পী পেঞ্চন বঁটা প্ৰাপক অমূল্য কাকতিয়ে ৰং চেনেলৰ জনপ্ৰিয় ধাৰাবাহিক ভাড়াঘৰত অভিনয় কৰাৰ উপৰিও বৰ্তমান বৰলাকাই নামৰ জনপ্ৰিয় ধাৰাবাহিকখনত অভিনয় কৰি আছে। সংস্কাৰ লাইভক সমূহ কৰ্মকৰ্তা মই ভোগালী জনালোঁ সমূহ ৰাইজ। কেমেৰা পাৰ্চন বিকি আৰু গুঞ্জনৰ সৈতে তেজপুৰৰ পৰা ৰাম হাজৰিকা, সংস্কাৰ লাইভ 20।